নমস্কাৰ বন্ধুসকল, দেখিছে নহয় আমাৰ ঘৰত আজি একদম ডাঙৰ এটা ঘটনা হ'ল। একদম দেখিছে নহয়, এইটো চাওকচোন আপুনি, একদম কি হয় গমেই পোৱা নাই। একদম ঘূৰি ফুৰিছে, আমাৰ আঁঠুৱাটোৰ ভিতৰত সোমাই গ'ল। এইটো বাঘেই নে কিয়ে নে, মই এতিয়া ধৰিব পৰা নাই। একদম ঘূৰি ফুৰিছোঁ। আপোনালোকে একদম ভিডিঅ'টো কিমান পায় শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কি হয় বস্তুটো, মই এতিয়া ওচৰত যাবলৈকে ভয় লাগিছে। ওচৰত যালেই কিজান কামুৰিব নেকি, কি হৈ গ'ল। এতিয়া মই ঘৰত নাছিলোঁ, মানে মানুহজনীও গৈছিলে আজি স্কুলৰ পৰা আহি পোৱাহি নাই। মই এফালে ওলাই গৈছিলোঁ, ওচৰৰ ফালে মানুহৰ ঘৰলৈ গৈছিলোঁ, আৰু মানুহ ঘৰৰ পৰা আহি চাইছোঁহি যে একদম মানুহজনীও নাই। বোলো এতিয়া কি হয়, এইটো সোমাই লৈ আছে। এতিয়া তাকে ভাবি আছোঁ কি হয়নো তাকে ভাবিছোঁ। ওচৰত যাবলৈকে ভয় লাগিছে, পূৰা হেৰি হৈ আছে। বাঘে নে কিয়ে হয়নে, মই এতিয়া গমেই পোৱা নাই। ঘৰতো আৰু বেলেগ কোনো নাই। এতিয়া তাকে ভাবিছোঁ, এতিয়া কি হয় কোন হয়, এতিয়া চিন্তা কৰি ভাবি আছোঁ। এতিয়া তাকে ভাবিছোঁ, মানুহজনীতো অহাই নাই স্কুলৰ পৰা, এতিয়া কি হয় সেইটো তাকে ভাবি আছোঁ। এতিয়ালৈকে চাবলৈ বিচাৰিবলৈও একদম চাম বুলি ভাবিছোঁ, কিন্তু একদম ওচৰত যাবলৈ সাহস হোৱা নাই। একদম কেনেকৈ খেলি আছে দেখিছোঁ না আঁঠুৱাৰ ভিতৰত। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, লাইক কৰিব। এতিয়াতো কি হয়, এতিয়া মই চাবলৈ যাবলৈ একদম ৰাউণ্ড মাৰি আছোঁ, কিন্তু চাবলৈ যাবলৈ কিন্তু বাঘে হয় নে কিয়ে হয় নে, মই এতিয়া ধৰিব পৰা নাই। এইটো কি বস্তু হয়, এতিয়া তাকে একদম ধৰিব পৰা নাই। ওচৰলৈ যাবলৈকো ভয় লাগিছে। ঘৰত যিহেতু কোনো নাই, অকলে আছোঁ, আৰু মই এতিয়া বৰ্তমান ওচৰৰ মানুহৰ ঘৰৰ পৰা আহিছোঁ, সেইকাৰণে গম পোৱা নাই এতিয়া কি হয় বস্তুটো। এতিয়া তাকে ওচৰলৈ যাবলৈও ভয় লাগিছে। আঁঠুৱাটোও ৰছীডাল খোল খাই গ'ল। তাকে ভাবিছোঁ কেনেকৈনো এনেকৈ সোমাই ল'লে কি বস্তু হয়নো, এতিয়া তাকে ধৰিব পৰা নাই। তাকে এতিয়া মই ইমান ঘূৰি ফুৰিছোঁ চাম বুলি ভাবিছোঁ, কিন্তু নাই। ইফাল কৰি আছে। মোৰ যাবলৈকো ভয় লাগিছে। কি বস্তু হয় এতিয়া ধৰিবই পৰা নাই। এতিয়া কি বস্তু হ'ব এইটো, মই কেনেকৈ এতিয়া হেৰি কৰিম। ওচৰ পাঁজৰ মানুহক চিঞৰিবলৈও ভয় লাগিছে। এতিয়া কি হ'ব, কি হয় বস্তুটো, এতিয়া মই ধৰিব পৰা নাই। একদম আপোনালোকে এটা ভাবকচোন, কি বস্তু। আপোনালোকে যদি হঠাৎ এনেকৈ এটা কিবা বস্তু দেখি পায়, কেনেকুৱা লাগিব আপোনালোকে কওকচোন। একদম চাওকচোন, আঁঠুৱাটো কেনেকৈ খোল খাই আছে, আৰু ঘৰত মানুহ দুনুহ কোনো নাই। এতিয়া মই অকলে আছোঁ। ওচৰ চুবুৰীয়া মানুহক মাতিবগৈ লাগিব যেন লাগিছে। কি হয় বস্তুটো, এতিয়া মই ঘপককৈ দেখাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, আৰু য'ত পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে য'ত মানুহ আহে আৰু ইয়াত কি বস্তু হয় এইটো চাবলৈ, যাতে কোনোবা মানুহ আহে ওচৰত। আজি এতিয়া চিঞৰিবলৈ ভয় লাগিছে মোৰ। আঁঠুৱাটোৰ ভিতৰত সোমাই আছে। আঁঠুৱাটো এতিয়া কাপোৰৰ ভিতৰত সোমাই আছে। আঁঠুৱাটো অকল ভিতৰত সোমাই থকা দেখি পালোঁহেঁতেন, কিন্তু কাপোৰৰ ভিতৰত সোমাই থকাৰ কাৰণে এতিয়া দেখি পোৱা নাই। কিন্তু হিলি আছে। এতিয়া মানুহে হয় না অন্য কিবা জন্তুৱে হয় না, এতিয়া ধৰিব পৰা নাই। মানুহ যদি হয় সোমাই আছে এনেকৈ নাজানো, কিন্তু চাওক আপোনালোকে একদম এবাৰ ভালকৈ চাওকচোন কি বস্তু হয়। মই এইটো ধৰিবই পৰা নাই কি বস্তু হয় এতিয়ালৈকে। একদম মই ইমান চাই আছোঁ, মানে ওচৰত যাবলৈকো ভয় লাগিছে। কি ক'ম আপোনালোকক এতিয়া। আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব দেই বন্ধুসকল। একদম মই ক'ব পৰা নাই। এতিয়া মানুহ হ'লেতো ভালেই আছে। এতিয়া যদি কিবা বাঘ চাঘ হয়, জীৱ জন্তু হৈ যায়, তেতিয়াহ'লেতো ভয় লাগে। আজিকালি ঢেৰ ঘটনা ঘটি আছে, মানুহৰ ঘৰত বাঘ চাঘ সোমাই গৈছে। সেইকাৰণে ভাবিছোঁ কিজান বাঘ বুলিয়ে ভয় লাগি আছে। এতিয়া সেইকাৰণে খুলিবলৈকো ভয় লাগিছে। এতিয়া সেইখন আঁঠুৱাটো হ'লেও এবাৰ চাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। আঁঠুৱাটো যিহেতু এডাল লাগি আছে, এডাল যেনে তেনে খুলি দিলোঁ। এতিয়া এইফালে চাম যি হয় কি হয়নো, চাওঁচোন খুলি কিনে। মানুহ হয়, মই মানুহজনী এনেকৈ লুকাই আছিলোঁ, ভবাই নাছিলোঁ। কেনেকৈ আহি পেলাই লুকাই আছে, মাইকী বাঘ। এনেকৈ লুকাই আছিলোঁ, ভবাই নাছিলোঁ। মই দেখিছোঁ নহয় কেনেকৈ আহি সোমাই আজি, মোক ভয় খুৱাই দিলে আজি।